মাইজ ডেইলি হাণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি তিল পিঠা বনাবলৈ শিকোঁ। তাৰ কাৰণে প্ৰথম চাউল তিওৱাৰ পৰা একদম পিঠা বনোৱালৈকে শিকিম দেই। তাৰ কাৰণে প্ৰথমতে এয়া বৰা চাউল লৈছোঁ। আমাৰ লোৱাৰ আচামত বন্নি চাউল বুলি কয় আৰু আপাৰ আচামত বৰা চাউল বুলি কয়। এইখিনি প্ৰথমতে মই 2 টেমা জোখত মানে আধা কেজি ল'ম। অলপ কম গুড়াৰে বনাই আপোনালোকক দেখাম আজি। প্ৰথমতে এইখিনি ভালকৈ ধুই লওঁ। প্ৰথমতে ৰঙা ৰঙা পানী আহিব, দেখাত ৰঙচুৱা যিহেতু চাউলটো, এই ৰঙা ভাৱটো নোহোৱা হোৱালৈকে আপোনালোকে ধুই থাকিব, একদম বগা পানী ওলোৱালৈকে। তাৰপিছত এনেকৈ ধুই মেলি লৈ কি কৰিব, তিয়াই থ'ব লাগিব আমি 12 ঘণ্টা বা 14 ঘণ্টাৰ কাৰণে। মানে আপোনালোকে গধূলি ধুই ৰাতিটো থৈ দিব, ৰাতিপুৱা তৰিয়াই ল'লে হ'ল আৰু। কাৰণ আমাক আঠা ভাৱটো লাগিব। এনেও আঠাই হয় বৰা চাউল, কিছুমান নাথাকে বাৰু আঠা, সেইটো কাৰণে তিয়াই থ'লে সেই আঠা ভাৱটো আহি যায়। এয়া আঠা নাথাকে মানে কম আঠা থাকে। এয়া ৰাতিপুৱা ধৰক মই ৰাতিপুৱা সময়ত এইখিনি মই এতিয়া তৰিয়াই ল'ম ধুনীয়াকৈ, আকৌ এবাৰ ধুই দিম। এইখিনি তৰিয়াই লৈ উঠিও মই আকৌ কি কৰিম, এইখিনি পানী যাবৰ কাৰণে আকৌ ধৰক 1 ঘণ্টামান এনেকৈ তৰিয়াই মেলি থৈ দিম, যাতে চাউলকেইটা এটা এটা হয়। যিহেতু আজি মিক্সিত গুড়া খুন্দিম আৰু আমি যদি ঢেঁকী বা উৰালতো খুন্দো তেতিয়াহ'লেও এনেকৈ তৰিয়াই থৈ দিব লাগে। পানীটো গ'লে আমাৰ কি হয়, ঢেঁকী বা উৰালৰো তলত লাগি নধৰে। তথাপিও মিক্সিৰ কাৰণে আমাৰতো বেছি ভালকৈ এটা এটা হ'ব লাগে। আৰু তিয়াই থৈছোঁ যেতিয়া 12 ঘণ্টা, টেনশ্যন নাই আৰু আমাৰ ধুনীয়াকৈ আঠাটো থাকিব। এতিয়া আমি পুৰটোৰ কাৰণে নাৰিকলখিনি এনেকৈ ধুনীয়াকৈ ৰুকি ল'লোঁ। পিঠাৰ ভিতৰত দিম যিহেতু নাৰিকলটো জল্দি জল্দি ৰুকিলেও কথা নাই। এতিয়া কেৰাহীটোত আমি পুৰটোৰ কাৰণে প্ৰথমতে, যিহেতু তিল পিঠা বুলি কৈছোঁ, বিহু বুলি ক'লে তিলটো লাগিব অকণমান, তো মই 1.5 কাপমান তিল এনেকৈ ফ্ৰাই কৰি ল'ম। আৰু গোটেই তিলটো দিলেও আমাৰ কি হয়, পিঠাটো যেতিয়া খাওঁ ন, তেতিয়া আমাৰ কি হয়, দাঁতত লাগে। সেইকাৰণে মই অকণমান তিলটো খুন্দিও ল'ম বাৰু, বহুত বেছি নহয়, দৰদৰীয়াকৈ পিচি ল'ম। এতিয়া এই তিলখিনি কেতিয়া ফ্ৰাই হয় কেনেকৈ গম পাম আমি, যেতিয়া তিলটো কি হয় ফুটিব ল'ব মানে আপোনালোকে গম পাব, মানে বগা ক'লা ক'লা তিলটো ফুটি মানে মাজে মাজে বগা বগা হৈছে যে, অকণমান চিটিকিছে, সেনেকুৱা হ'ব। সেই পৰ্যায়ত আপোনালোকে এই তিলটো কেৰাহীৰ পৰা এখন বেলেগ পাত্ৰত নমাই থ'ব, ট্ৰান্সফাৰ কৰি থ'ব। একদম গৰমে গ্ৰাইণ্ড কৰিব নালাগে, অকণমান ঠাণ্ডা হোৱালৈকে এখন বাচনত ট্ৰান্সফাৰ কৰি থ'ম। এয়া ট্ৰান্সফাৰ কৰি থ'লোঁ। বাকী আমি ৰেডি কৰি লোৱা এয়া যিখিনি আমি গুড় আছিলে, গুড়খিনি এতিয়া পগাই ল'ম মানে কেৰাহী এটাত। তাৰ কাৰণে ইয়াৰ গুড়খিনি কেৰাহীটোত দি দিম। প্ৰথমতে গুড়খিনি আৰু বেছি সৰু সৰু নাই কৰা, যিহেতু আজি ইয়াতে অকণমান হ'লেও পানী দিম, সেইকাৰণে হেৰি কৰা নাই। কিন্তু লাড়ু চাড়ু বনালে পানী দিব নালাগে। আৰু এই পানীখিনি মোৰ ৰঙচুৱা এইকাৰণে হৈছে, আগতে মানে গুড় পগোৱা কেৰাহী এটাত পানী এড কৰি তলৰখিনি ব্যৱহাৰ কৰিছোঁ। এনে যোৱাতকৈ ব্যৱহাৰ কৰিছোঁ, সেইখিনি জেগাত পানীও দিব পাৰিব। বেছি পানী নিদিব, 5-6 চামুচ এনেকুৱা দিব। এতিয়া গুড়খিনি মানে এনেকুৱাকৈ উতলিছে, ধুনীয়া হৈছে। মানে আপোনালোকে বেছি পানী দিলে কি হ'ব, আমি যিহেতু পিঠা বনাম, পিঠাটো ট্ৰান্সফাৰ হৈ যাব পাৰে, মাজে মাজে পিঠাটো লেতেৰা লেতেৰা দেখিব, সেইকাৰণে বেছি পানী নিদিব, মানে ক'ৰবাত 4-5-6 চামুচ এনেকুৱা। এতিয়া যিখিনি নাৰিকল আছিলে ৰুকি লোৱা, সেইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। ইয়াতে কাষত মই তিল থৈছিলোঁ কাৰণে কেইটামান মিক্স হৈছে, কথা নাই বাৰু, যিহেতু মিক্সে কৰি ল'ম একেলগে। তো এই নাৰিকলখিনি মই আগতে ভাজি এইকাৰণে লৈছোঁ, যাতে মানে পিঠাকেইটা বেছি দিন যায়, অকণ ভাজি ল'লে। আৰু এয়া তিল যোনখিনি আছিলে সেইখিনি মই দৰদৰীয়াকৈ পিচি লৈছোঁ, জাষ্ট 1-2 মানে ৰাউণ্ড দিছোঁ। আৰু এয়া চাওক, দৰদৰীয়া পিচিছোঁ, বেছিকৈ নিপিচিব, বালি বালি লাগিব বেছিকৈ পিচিলেও। এয়া নাৰিকলখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া এনেকৈ ফ্ৰাই কৰি লোৱাৰ ফলত আমাৰ পিঠাৰ লাষ্টিংটো বেছি হ'ব। ডাইৰেক্টো দি দিব পাৰি বাৰু। এতিয়া ইয়াতে মিক্স কৰি দিলোঁ। আপুনি ইচ্ছা কৰিলে ডাইৰেক্টো দিব, যদি আপুনি বেছি দিনৰ কাৰণে পিঠা ষ্ট'ৰ কৰিব নিবিচাৰে। যদি বেছি দিন ৰাখিব বিচাৰে, গোন্ধাব নালাগে, তেতিয়াহ'লে ফ্ৰাই কৰি ল'ব ভালকৈ একদম। এতিয়া এইখিনি মিক্স কৰি ফ্ৰাই কৰিলোঁ। তাৰপিছত ইয়াতে মই গুড়া কৰি লোৱা তিলখিনিও যোগ কৰি দিম ইয়াতে। এইখিনি যোগ কৰি দিয়াৰ পিছত এনেকৈ ফ্ৰাই কৰি মেলি আমাৰ ধৰক পৌৰটো, পিঠাৰ মাজত যিটো পৌৰ দিম, সেইটো প্ৰায় ৰেডি হৈ গ'ল। চাওক কনচিষ্টেঞ্চিটো চাওক, একদম লিকুইডো হৈ থকা নাই, ড্ৰাইও হৈ যোৱা নাই। আপুনি ইচ্ছা কৰিলে ড্ৰাইও কৰি ল'ব পাৰে,
তাৰপিছত মই এনেকুৱা হৈ থাকিলে ভাল পাওঁ। এতিয়া হওক চাউলখিনি গুড়ি কৰোঁ। চাউলখিনি ধুনীয়াকৈ পানীখিনি আঁতৰি গৈছে। এতিয়া এইখিনি মিক্সিত সৰু বাতিটোতে ল'ব, আধা মানকৈ লৈ এতিয়া আমি গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি লওঁতে আপোনালোকৰ টিপছটো হৈছে যে বহুতে কয় আঠা নাথাকে মিক্সিত গুড়া খুন্দিলে, সেনেকুৱা নহয়। মিক্সিত চাওক যেতিয়া আমাৰ ব্লেডখন ঘূৰিব ন, বহুত জোৰকৈ ঘূৰে, তো বহুত মানে আমি যদি একদম বেছি স্পীডত ঘূৰাই দিওঁ, একেলগে ধৰক 2-3 মিনিট ঘূৰাই দিওঁ বোলে গুড়া হওক একেলগে, তেতিয়াহ'লে গৰম উঠি যায় ভিতৰৰ ফালে। গৰম উঠাৰ ফলত আমাৰ আঠাটো নাইকিয়া হৈ যায়। সেইকাৰণে আমি কি কৰিব লাগে, ধৰক এবাৰ দুবাৰ দি অকণমান সময় ৰৈ আকৌ ধৰক চুইচটো আকৌ দবাই দিব। তেতিয়া আপুনি সেনেকৈ যেতিয়া গ্ৰাইণ্ড কৰিব, তেতিয়া আপোনাৰ চাউলৰ আঠাটো কেতিয়াও নাইকিয়া নহয়, পিঠা বনাবৰ কাৰণে সুবিধাজনক হ'ব। তাৰপিছত এনেকৈ চালি হোৱাৰ পিছত আপুনি কি কৰিব, নেক্সট টিপছটো হৈছে চালি হোৱাৰ পিছত হাতেৰে এনেকৈ পিঠাগুড়িটো থপৰাই থ'ব। মানে তেতিয়া আমাৰ কি হয়, যিটো আঠা ভাৱ সেইটো নাইকিয়া হৈ যাব। এতিয়া হওক পিঠা বনাবলৈ আৰম্ভ কৰোঁ। টাৱাখন এনেকৈ থ'ব একদম গৰম হোৱালৈকে। তাৰপিছত হাই ফ্লেমত এতিয়া কি কৰিব, এনেকৈ আপোনাৰ চেকনি এখন আছে যদি, চাহ বনোৱা চেকনি হ'লেও হ'ব, মোৰ যিখন চালনী আছে এনেকুৱা হ'লেও হ'ব, বা চালনীৰেও এনেকৈ গুড়াটো দি দিব। তাৰপিছত মই পুৰটো দিম আৰু লাহেকৈ পিঠাখন বনাই থাকিম। এতিয়া প্ৰথম যেতিয়া আমি পিঠাখন বনাইছোঁ, চাওক ধুনীয়াকৈ উঠিছে, এই ছাইডৰ পৰা উঠি আহিছে, লাগি নাই ধৰা। এতিয়া একদম পাপৰৰ নিচিনা পিঠা হ'ব, যিহেতু এইখনত মই চালনীৰে মানে চেকি দিছোঁ। আৰু এনেকৈ মানে চালনীৰে যেতিয়া চেকি দিব, মানে চালি দিব, তেতিয়া কি হ'ব, আপোনাৰ পিঠা ভাঙাৰ একদমেই চান্স নাথাকে। বৰা চাউলটো মানে আঠাই জাতীয় হয়, কেতিয়াবা কি হয় পুৰণা হোৱাৰ কাৰণে আমাৰ কি হয় আঠাটো কম হৈ যায়, তেতিয়া পিঠাটো ভাঙিব পাৰে, সেনেকুৱা এটা চান্স থাকে। তেতিয়া এই পদ্ধতিটো ব্যৱহাৰ কৰিব। মই যিটো পদ্ধতি ব্যৱহাৰ কৰিছোঁ, পিঠাটো নাভাঙে। 2 নম্বৰটো হৈছে একদম পাতল মৰমৰীয়া পিঠা খাবলৈ পাব আপোনালোকে। তো এইবিলাক সৰু সৰু টিপছ হয়। তাৰপিছত আৰু বহুতে কয় মানে পিঠা নুঠে একদম আপোনাৰ, বহুতেই যদি টেনশ্যন হৈ যায়, তেতিয়া আপুনি কি কৰিব, আমাৰ যিটো গুড়া ৰেডি কৰিছোঁ নহয়, সেই গুড়াটোত আপোনাৰ 1 চোলমান পানী, মানে হাতৰ তলুৱাত যিমানখিনি ধৰে সেইখিনি ছটিয়াই অকণমান সানি ল'ব। সানি লৈ আকৌ এবাৰ চালনীৰে চেকি ল'ব। তাৰপিছত পিঠা বনাব, তেতিয়া দেখিব আপোনাৰ পিঠা উঠিছে মানে। আৰু লগে লগে যদি আপুনি গুড়াটো খুন্দি উঠি পিঠা বনাব নোৱাৰে, তেতিয়াহ'লে কি কৰিব, যিখিনি গুড়া আপোনাৰ খুন্দি হৈ গৈছে ন, সেই গুড়াখিনিত আপুনি কি কৰিব, এখন কটন কাপোৰ এখন তিয়াই লৈ ভালকৈ আঁতি লৈ গুড়াখিনিৰ ওপৰত ঢাকন দি থ'ব। ঢাকন দি ফ্ৰিজৰ ভিতৰত থৈ দিব, আৰু যেতিয়াই মানে আপুনি পিঠা বনাবৰ কাৰণে সুবিধা পায়, তেতিয়া উলিয়াই লৈ বনাব, ধুনীয়াকৈ পিঠা হ'ব, একো অসুবিধা নহয় আপোনাৰ। তো এয়া চাওক বিভিন্ন ধৰণৰ টিপছ। আৰু মই যিটো পুৰ কৈছোঁ, পুৰটো এনেকুৱা টাইপৰ হ'লে ভাল, বা একদম ড্ৰাই হ'লে ভাল। এতিয়া চাওক পিঠাখন মই বনাইছোঁ, একদম পাতল পিঠা বনাইছোঁ। যদি পনীয়া হ'লে আপোনাৰ কি ট্ৰান্সফাৰ হৈ পিঠিখনেৰে ওলাই গ'ল হয়, দেখিব বেয়া লাগিল হয়। এতিয়া চাওক কিমান ধুনীয়া চকচকীয়া পিঠা হৈছে দেখিবৰ কাৰণে। মানে পিঠাখন এট্ৰেক্টিভ হ'লে ভাল লাগে ন, কাৰণ আমি আলহীৰ আগত দিওঁ বা ইমান কষ্ট কৰি বনাওঁ, বিহুৰ দিনতে যিহেতু বনোৱা যায়। এয়া চাওক মোৰ পিঠা বহুত ধুনীয়া হৈছে দেখিবলৈ, আৰু এখন পিঠাও ভঙা নাই মানে। আৰু এনেকৈ তলৰ যিটো গুড়ি থাকে সেইটো আপোনালোকে ছাইড কৰি দিব, কাৰণ মানে টাৱাখনত বহুত সময় থাকিলে তাপ লাগি ৰঙা হৈ যায়, আৰু সেই ৰঙচুৱা গুড়াটো মানে নেক্সট দিয়া পিঠাখনত লাগি ৰঙচুৱা হোৱাৰ চান্সটো থাকে। সেইকাৰণে এনেকৈ গুড়াখিনি মানে এখন পিঠা বা 2খন পিঠা হোৱাৰ পিছত আপোনাৰ যিখিনি তলত ছাইডত ৰৈ যায় গুড়া, সেই গুড়াখিনি টাৱাখনৰ পৰা ছাইড কৰি পেলাব। এয়া মই জুম কৰি দেখাইছোঁ, আপোনালোকে দেখিছেই, মই ক'ব নালাগে পিঠা কেনেকুৱা হৈছে। আপোনালোকেও চেষ্টা কৰি চাব। আৰু বিভিন্ন ধৰণৰ টিপছ আছে, কিছুমান মানে ক'ব ৰৈ যায় বাৰু। এনেকৈ পুৰটো দিয়াৰ পিছত এনেকৈ আঙুলিৰে ধুনীয়াকৈ টিপি লৈ, তাৰপিছত এনেকৈ এতিয়া এনেকৈ ৰাউণ্ড কৰি ঘূৰাই দিব, এনেকৈ চাব, ঘূৰাই দিব, আপোনাৰ পিঠা ৰেডি হৈ যায়। আৰু কিছুমান ধৰক মই কৈছোঁ এই মাজতে টিপছ ৰৈ যাব পাৰে ক'বৰ কাৰণে। আপোনালোকে এনেকুৱা কিবা অসুবিধা পালে কমেণ্টছত জনাব, মই পাৰিলে আপোনালোকক চলিউশ্যন দিবলৈ চেষ্টা কৰিম। আৰু মই নেক্সট ভিডিঅ'ত আপোনালোকক কেনেকৈ মানে নৰ্মেলি হেতা ব্যৱহাৰ কৰি বা হাতেৰে পিঠা বনাব পাৰি সেইটোও দেখাম। আজি মই চালনীৰে কেনেকৈ চেকি, মানে যিবিলাকৰ একদম নতুন এক্সপিৰিয়েঞ্চ হয়, সেই তেওঁলোকৰ কাৰণে শ্বেয়াৰ কৰিছোঁ। মই মেক্সিমাম কিন্তু ঢেঁকীতেই পিঠাগুড়ি খুন্দোঁ।
ঢেঁকীত খুন্দা পিঠাটো বনাবৰ কাৰণে সহজ হয় আৰু কিন্তু যাৰ ওচৰত ঢেঁকী নাথাকে তেওঁলোকেতো মিক্সিতে খুন্দিব লাগিব, উপায়টো নাই। আজিকালি ঢেঁকী ইমানখিনি নাথাকে আৰু উৰালতো বহুত কষ্ট হয় বাৰু আমাৰ পিঠা বনাবৰ কাৰণে। ফাইনেলি চাওক, মই জুম কৰি দেখাইছোঁ, ইমান ধুনীয়া বগা দীঘল মিহি পিঠা হৈছে। আৰু একদম পাপৰৰ নিচিনা হৈছে। নেক্সট আৰু এটা টিপছ দিছোঁ, এই হৈছে আমি পিঠাখিনি মানে আমাৰ মৰমৰীয়া হ'লে ভাল লাগে ন, তো অকণমান তাপ লাগি থাকিলে ভাল, টাৱাখনত থাকিলে ৰঙচুৱা হৈ যাব পাৰে। তাৰ কাৰণে এনেকৈ দুডাল শলা লৈ, বাঁহৰ শলা দুডাল বা বাঁহৰ কাঠি দুডাল লৈ এনেকৈ ছাইডত থৈ দিব। বাকী তলৰ পিনে পিঠা বনাই থাকিব, ওপৰত এনেকৈ যেতিয়া আপুনি গম পাব যিখন লাৰিলে টান টান হৈছে সেইখন আপোনাৰ নমাই থ'বৰ কাৰণে ৰেডি হৈছে টিপিলে। আৰু এয়া ফাইনেল লুক, কেনেকুৱা পালে জনাব। এয়া মোৰ গোটেইখিনি পিঠা, ইমানখিনি হৈছেগৈ পিঠা, কমেও মানে ইমানখিনি হৈছে, একদম একজেক্ট মনত নাই বাৰু। কেনেকুৱা পালে জনাব ভিডিঅ'টো। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।